প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতত জৰ্জৰিত হৈছে এতিয়া প্ৰদেশ কংগ্ৰেছ নগাঁও কংগ্ৰেছতো প্ৰাৰ্থিত্বক লৈ সৃষ্টি হৈছে সংঘৰ্ষ দুটা ফৈদত বিভক্ত হৈছে নগাঁও কংগ্ৰেছ প্ৰদ্যুৎ বৰদলৈক নগাঁৱত টিকট প্ৰদানৰ দাবী NSUI গৌৰৱ গগৈক যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ আহ্বান জনাইছে ছাত্ৰ সংগঠনটোৱে পুনৰবাৰ জনাইছো কংগ্ৰেছৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত ইতিমধ্যে আৰম্ভ হৈছে আৰু নগাঁও কংগ্ৰেছতো প্ৰাৰ্থিত্বক লৈ সৃষ্টি হৈছে সংঘৰ্ষ আৰু আমি পোনপটীয়াকৈ যাব বিচাৰিছো আমাৰ নগাঁৱৰ সাংবাদিক তপন আছে তপন আপোনাৰ ওচৰলৈ আহিছো ইফালে দুটা ফৈদত বিভক্ত হৈছে নগাঁও কংগ্ৰেছ প্ৰদ্যুৎ বৰদলৈক নগাঁৱত টিকট প্ৰদানৰ দাবী জনাইছে NSUI লগতে গৌৰৱ গগৈক যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ আহ্বান জনাইছে ছাত্ৰ সংগঠনটোৱে সবিশেষ কি জনাব এই সন্দৰ্ভত হয় নিশ্চিত ৰূপত পাৰিজাত নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ'ব তাক লৈ ব্যাপক চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে গৌৰৱ গগৈও প্ৰাৰ্থিত্ব বিচাৰিছে নগাঁও লোকসভা সমষ্টিত সমান্তৰালভাৱে প্ৰদ্যুৎ বৰদলৈ যিগৰাকী নগাঁও লোকসভা সমষ্টিৰ সাংসদ হিচাপে বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছে সেই প্ৰদ্যুৎ বৰদলৈও প্ৰাৰ্থিত্ব বিচাৰিছে নগাঁও লোকসভা সমষ্টিত কিন্তু এনে অৱস্থাত গৌৰৱ গগৈয়ে নগাঁও লোকসভা সমষ্টিত এইবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব লাভ কৰিব বুলি চৰ্চা চলিছে ব্যাপক হাৰত আৰু তাক লৈ পেলাই নগাঁও জিলা কংগ্ৰেছ দ্বিবিভক্ত হৈ পৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত মোৰ লগত নগাঁও NSUI কেইজনমান কৰ্মী আছে NSUI নেতাকৰ্মী আছে তেওঁলোকে কিন্তু সাংসদ যিগৰাকী প্ৰদ্যুৎ বৰদলৈ নগাঁও প্ৰতিনিধিত্ব কৰি আছে সেই সাংসদগৰাকীকে পুনৰবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে কি ক'ব বিচাৰে দ্বিবিভক্ত হৈ পৰিছে নগাঁও কংগ্ৰেছ বিশেষকৈ প্ৰাৰ্থিত্বকেন্দ্ৰিক এনেধৰণৰ যি মতানৈক্য বিশেষকৈ গৌৰৱ গগৈও প্ৰাৰ্থিত্ব বিচাৰিছে গৌৰৱ গগৈ প্ৰাৰ্থিত্ব পাব বুলি ইতিমধ্যে ব্যাপক চৰ্চা হৈছে নগাঁও লোকসভা সমষ্টিত গতিকে NSUI ফালৰ পৰা আপোনালোকে কি ক'ব বিচাৰে প্ৰথম কথা মই ক'ব বিচাৰিছোঁ নগাঁও কংগ্ৰেছ বা নগাঁৱৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিত কৰাৰ নগাঁও দ্বিবিভক্ত হোৱা নাই নগাঁও এক হৈয়ে আছে সংগঠনৰ হিচাপতো নগাঁও এক হৈছে আৰু কথাষাৰ হৈছে সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া নগাঁও লোকসভা সমষ্টিৰ পৰা টিকট বিচাৰিছে নাই বিচৰা এইটো আমি অনাগত লোকসভা নিৰ্বাচনৰ আগতে গম পাম যেতিয়া দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিব কিন্তু আমি বিশ্বাসী যে নগাঁও লোকসভা সমষ্টিৰ পৰা আমাৰ বৰ্তমানৰ সাংসদ শ্ৰী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই তেখেতৰ কৰ্মৰাজি তেখেতৰ কামৰ দ্বাৰা তেওঁ নগাঁও লোকসভা সমষ্টি যে পুনৰাই তেখেতে টিকেট পাব আমি দৃঢ় বিশ্বাসী আৰু তেওঁ টিকেট পোৱাৰ পিছতো নগাঁও লোকসভা সমষ্টিৰ উন্নয়নমূলক কাম কৰিব বুলি আমি সেইটোতো বিশ্বাসী মই ইয়াতে এষাৰ কথা ক'ব বিচাৰিছোঁ নগাঁও লোকসভা সমষ্টি বিজেপিৰ অধীনত সুদীৰ্ঘ ৩৫টা বছৰ ধৰি আছিলে য'ত নগাঁৱৰ পৰা কোনো প্ৰাৰ্থিত্ব কংগ্ৰেছ চৰকাৰ থকাৰ 2014 আগত কংগ্ৰেছ চৰকাৰ থকাৰ পৰা নাথাকালৈকে নগাঁও লোকসভা সমষ্টি বিজেপিৰ অধীনতে আছিলে ইয়াৰ পৰা ৰাজেন গোহাঁই ডাঙৰীয়া তেওঁ প্ৰাক্তন কেন্দ্ৰীয় ৰেল মন্ত্ৰী হ'লগৈ নগাঁও লোকসভা সমষ্টিৰ পৰা তেখেতৰ এইটো ঘাটি বুলি ক'ব পৰা যায় ইয়াত কোনো জয় হ'বলৈ সক্ষম নাছিলে কিন্তু 2019 চনতো মোদী ঢৌ থকাৰ পিছতো নগাঁও নিচিনা এটা লোকসভা সমষ্টি য'তো মানে সংখ্যালঘু ৰাজনীতি বেছি কোৱা যায় কিন্তু নহয় একচুৱেলি আগৰ দিনত এতিয়া বৰ্তমান হয় তেনেকুৱা এটা সংসদীয় এলেকাত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই বিজেপি মুক্ত কৰি কংগ্ৰেছৰ অধীনত আনিছে আৰু তেনে অৱস্থাটো এতিয়া এনেধৰণৰ প্ৰশ্নৰ অৱতাৰণা কিয় হৈছে গৌৰৱ গগৈ প্ৰসংগ কিয় উত্থাপন হৈছে চাওক ইয়াত যোনটো অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা যোনটো নীতি সেই নীতি অনুসৰি তেওঁলোকে নগাঁও লোকসভা সমষ্টিটো এটা বিভক্ত কৰিছে কলিয়াবৰ সমষ্টিকো কৰিছে তেওঁলোকে জানে যে গৌৰৱ গগৈ ডাঙৰীয়া এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা তেওঁ সংসদৰ মজিয়াটো চৰকাৰৰ বিপক্ষে কিমান মাত দিয়ে চৰকাৰক কিমান ক্ৰিটিচাইজ কৰে সেইটো কাৰণে তেখেত জানে তেখেত যদি তালৈ যায় তে ডেফিনেটলি ভাৰত চৰকাৰৰ ক্ৰিটিচিজম হ'বই তেখেতে সেইটো কাৰণে মানে পূৰা একদম প্ৰি প্লেনিং কৰি এটা এলেকাৰ যোনখিনি মানে তেওঁৰ এটা বেছিক বৰ্ড থাকে আপোনালোকে কি বিচাৰিব আমিতো বিচাৰোঁ যে নগাঁও লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াই খেলক নেখেলক সেইটো দলীয় হাইকমাণ্ডে বিচাৰোঁ আমি মোৰ পইণ্ট অফ ভিউ দলীয় কথা নাজানো মই ইয়াত মই ক'ব বিচাৰিছোঁ যে সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই যদি নগাঁও লোকসভা সমষ্টিৰ পৰা খেলে তেখেতে ৰাজনৈতিক শৈক্ষিক সামাজিক আদি সকলো ক্ষেত্ৰতে নগাঁওক উন্নয়নমূলক কামত লৈ যাব বুলি আমি দৃঢ় বিশ্বাসী আপোনালোকে কৈছিল যে যোৰহাটৰ পৰা আপোনালোকে গৌৰৱ গগৈক খেলাটো বিচাৰে গতিকে এই সন্দৰ্ভত কি ক'ব বিচাৰে হয় চাওক গৌৰৱ গগৈ ডাঙৰীয়াই যোৰহাটৰ পৰা খেলক নগাঁৱৰ পৰা খেলক বা অসমৰ যিকোনো লোকসভা সমষ্টিয়েই হওক য'ৰ পৰাই নেখেলক তেখেত জয়ী হ'ব আৰু আমি বিচাৰিছোঁ যে নগাঁও লোকসভা যিটো সমষ্টি আছে সেই সমষ্টিৰ পৰা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই খেলক কাৰণ তেখেতে বিভিন্ন শৈক্ষিক সামাজিক বিভিন্ন ধৰণৰ কাম কাজ কৰিছে নিয়োগ মেলাই হওক নগাঁৱৰ সংবিধান যি প্ৰতিষ্ঠা কৰিছিলে সেয়াই হওক আৰু যোৱা দেওবাৰে যিটো অনুষ্ঠান প্ৰতিষ্ঠা কৰিছে
শংকৰ মিছনৰ অধীনত যিটো নলেজ চেণ্টাৰ খুলিছে, গতিকে এনেধৰণৰ বিভিন্ন কাম কৰিছে তেখেতে। আৰু আমি নিশ্চিত যে তেখেতে পুনৰ নগাঁও লোকসভা সমষ্টিৰ পৰাই খেলিব আৰু জয়যুক্ত হ'ব। হয়, যদি তেওঁক প্ৰাৰ্থিত্ব দিয়া নহয়, গৌৰৱ গগৈ প্ৰসংগ উত্থাপন হৈছে, গতিকে তেতিয়া কি হ'ব বুলি ভাবে? চাওক, এইটোতো বৰ্তমান হাইকমাণ্ডৰ এটা বিবেচনা মৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰিব। গতিকে আমি ভাবোঁ যে আমি সমূহ নগাঁওবাসী তথা আমাৰ যি সাংসদ শ্ৰী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই নগাঁৱৰ বহু উন্নয়নমূলক কাম কৰি গৈছে। গতিকে এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে লৈ পেলাই তেওঁলোকে প্ৰাৰ্থিত্ব আগবঢ়াব যে নগাঁও সমষ্টিৰ বাবে কোনজন প্ৰাৰ্থী অতি যোগ্য হ'ব। গতিকে এই সিদ্ধান্ত হাইকমাণ্ডে। কিন্তু আপোনালোকে গৌৰৱ গগৈ পৰিৱৰ্তে প্ৰদ্যুৎ বৰদলৈকে প্ৰাৰ্থিত্ব দিয়াটো আপোনালোকে বিচাৰে? গৌৰৱ গগৈৰ পৰিৱৰ্তে তেওঁলোকক কোনো ৰিপ্লেচ কৰা নহয়, তেওঁলোকে এজন যোগ্য ব্যক্তি হয়। তো ইয়াত এতিয়া ফাইনেল ডিচিশ্যনটো দলীয় হাইকমাণ্ডে ল'ব। ইয়াত ময়ো ল'ব নোৱাৰোঁ, আপুনিও ল'ব নোৱাৰে। দলীয় হাইকমাণ্ডে যদি সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক নগাঁৱৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰে, আমি তেওঁৰ লগতে আছোঁ। আমি এজন কংগ্ৰেছ কৰ্মী হিচাপে আমি নিষ্ঠাবান আৰু কংগ্ৰেছ কৰ্মী হৈয়ে থাকিম। তেওঁ যোনে টিকেট নাপাওক, ইয়াৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়া হওক চাই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া নহওক, নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছৰ দখলত যে থাকিব এইটো নিশ্চিত। এয়া আছিল নগাঁও NSUৰ একাংশ নেতাকৰ্মীৰ মন্তব্য। কিন্তু মই পুনৰ ক'ব বিচাৰিছোঁ, প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত নগাঁৱত কিন্তু আৰম্ভ হৈছে। কালি বৰঘাটত গৌৰৱ গগৈ, সাংসদ গৌৰৱ গগৈ নগাঁও লোকসভা কেন্দ্ৰিক এক গোপন বৈঠকত মিলিত হোৱা বুলি আমাৰ হাতত তথ্য আহি পৰিছে। গতিকে গৌৰৱ গগৈও কিন্তু নগাঁও লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিবৰ কাৰণে তেওঁ টঙালি বান্ধিছে। সমান্তৰালভাৱে প্ৰদ্যুৎ বৰদলৈ যিসকল সমৰ্থক আছে তেওঁলোকেও কিন্তু এতিয়া এনেদৰে মুকলিকৈ প্ৰদ্যুৎ বৰদলৈকে পুনৰবাৰ নগাঁও লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে বুলি দাবী উত্থাপন কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে। কিন্তু এজন সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাত এনেধৰণৰ যি প্ৰশ্নৰ অৱতাৰণা হৈছে নগাঁও লোকসভা সমষ্টিত, সিয়ে জানো কংগ্ৰেছক ক্ষতি নকৰিব? এইটো কথাত মই ক'ব বিচাৰোঁ, ক্ষতি কংগ্ৰেছক কেতিয়াও ক্ষতি নকৰে। আৰু এইবোৰ মিথ্যা প্ৰচাৰ টোটেলি। এইটো বিজেপিৰ প্ৰপাগাণ্ডাত কৰা বিজেপি কিমান আগ্ৰণীয় ভাগ লৈছে আপোনালোকে জানে। বিজেপি এইটো ভালকৈ জানে যে নগাঁও লোক সমষ্টিত যোনেই নেখেলক কিয় হাৰাব নোৱাৰে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক। তো সেইকাৰণে মিথ্যা প্ৰচাৰ কৰি ইণ্টাৰনেল আমাৰ মাজত কণ্ডল সৃষ্টি কৰিব বিচাৰে, আৰু যোনটো নহয়। আমাৰ গৌৰৱ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া নগাঁও লোকসভা সমষ্টিৰ পৰা খেলিব আৰু তেওঁ জয় হ'ব, আমি দৃঢ় বিশ্বাসী। আৰু গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাট খেলক চাই কলিয়াবৰ খেলক, তেওঁৰ পৰাও জয়ী হ'ব। আৰু কংগ্ৰেছৰ হাতত নগাঁও লোকসভা সমষ্টিৰ লগতে বিভিন্ন ধৰণৰ সমষ্টি থাকিবই। নিশ্চিত পাৰিজাত, এয়া আছিল নগাঁও NSUৰ একাংশ নেতাকৰ্মীৰ মন্তব্য। কিন্তু এটা কথা মই পুনৰবাৰ ক'ব বিচাৰিছোঁ যে নগাঁও লোকসভা সমষ্টিত আগন্তুক যি প্ৰাৰ্থিত্ব কোন হ'ব, প্ৰদ্যুৎ বৰদলৈ হ'বনে গৌৰৱ গগৈ হ'ব, তাক লৈ পেলাই কিন্তু এতিয়া নগাঁও জিলা কংগ্ৰেছ দ্বিবিভক্ত হৈ পৰা পৰিলক্ষিত হৈছে। লবিকেন্দ্ৰিক ৰাজনীতিয়ে সক্ৰিয় ৰূপত গা কৰি উঠা পৰিলক্ষিত হৈছে। আৰু এনে অৱস্থাত কিন্তু বিজেপি দলে কিন্তু তেওঁলোকৰ ৰণ কৌশল আৰম্ভ কৰিছে নগাঁও লোকসভা সমষ্টিটো পুনৰবাৰ বিজেপি দলে দখল কৰিবৰ বাবে। গতিকে এনে অৱস্থাত নগাঁও লোকসভা সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ'ব, পৰৱৰ্তী সময়ত কোনে প্ৰতিদ্বন্দ্বিতা কৰিব, তাক লৈ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলি থকা পৰিলক্ষিত হৈছে। তপন কুমাৰ বৰা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ সমগ্ৰ বিষয়টো সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে। আৰু এতিয়া দুটা ফৈদত বিভক্ত হৈছে নগাঁও কংগ্ৰেছ আৰু প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত জৰ্জৰ হৈছে নগাঁও প্ৰদেশ কংগ্ৰেছ।